We want ST. We want land pata. दुलाराय आसाम सान्थालि फरायसा आफाद एबा आसाया दिनै गसाइगावआव 3 घन्टा धरनानि हाबाफारि लायो। गसाइगाव जिल्ला सान्थालि फरायसा आफादनि बानजायनायाव गसाइगाव महकुमा बेंगिरिनि लांगोनायाव दुलाराय आसाम सान्थालि फरायसा आफादनि 3 घन्टा हाबाफारिया जालाङो। धरनानि गेजेरजों सान्थालि हारिनि माखासे दाबिफोरखौ थाबैनो मावफुंना होनांगौनि दाबि खालामनायजों लोगोसे थांनाय 1992 निफ्राय 1998 मायथाइसिम आरो 2014 मायथाइयाव हारियारि दाङाबाजियाव जिउ गोमानाय आरो न' बां सिलिंखार जानांनाय नखरफोरनो थाबैनो 5 लाख राङै सोरखारि अनसुंथाइ होनायजों लोगोसे थांनानै थानायनि राहा खालामनानै होनो दाबि दैखाङो। धरनानि समाव आखाइ आखाइ प्ले कार्ड लानानै आसाम सरकार हाय हाय, नो एसटी नो रेस्ट, बीजेपी सरकार गो बैक, आवर डिमांड इज लीगल डिमांड, वी वांट लैंड पट्टा, आसा लंग लिव बायदि स्लोगानजों अख्रां गोमसारहोयो। गुबुन फारसेथिं धरना हाबाफारिनि गेजेरजों दुलाराय आसाम सान्थालि फरायसा आफादा गसाइगाव महकुमा बेंगिरिनि जोहै आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानिसिम गोसोखांलाय गथायो। আমি সদস্যতাল ছাত্র সন্থা গোসাইগাঁও জিলা সমিতির উদ্যোগত 2 ঘণ্টা ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই ধৰ্ণাৰ মূল বিষয়টো হৈছে জনজাতিকৰণ। ভাৰতৰ অন্যান্য ৰাজ্যসমূহত চাতাল জনগোষ্ঠীয়ে জনজাতিকৰণ মৰ্যাদা লাভ কৰিছে 342 নং অনুচ্ছেদ অনুসৰি, কিন্তু অসমৰ ক্ষেত্ৰত ব্যতিক্ৰম। কাৰণ অসম চৰকাৰৰ সদিচ্ছা নথকাৰ কাৰণে, ভাৰত চৰকাৰৰ সদিচ্ছা নথকাৰ কাৰণে অসমৰ চাতালসকলক জনজাতিকৰণৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰি ৰাখিছে। গতিকে আমি দাবী জনাইছোঁ যে আমাক সাংবিধানিক অধিকাৰখিনি লাগে, আমাক সুবিধাখিনি নালাগে। দ্বিতীয়তে হ'ল চাতালী ভাষাৰ বিষয় শিক্ষক নিযুক্তিকৰণ। যে এই বিষয় শিক্ষক নিযুক্তিকৰণ প্ৰক্ৰিয়াটো 2003 চনৰ পৰাই চলি আছে। কাৰণ 2003 চনত যে ভাৰত চৰকাৰৰ ভাৰতৰ সংবিধানত 8ম অনুচ্ছেদ অন্তৰ্ভুক্ত হৈছিল, কিন্তু যি 4টা ভাষা অন্তৰ্ভুক্ত কৰাৰ পিছত 3টা যি ক্ষিপ্ৰতাৰে উন্নয়ন কৰিলে বড়ো, মৈথালী আৰু ডগৰী, এই ভাষাত আজি বিশ্ববিদ্যালয় পৰ্যায় পাইছেগৈ। কিন্তু চাতালী ভাষাটো আজি ন্যূনতম সুবিধাখিনি প্ৰদান কৰিব নোৱাৰাৰ বিষয়টো অসম চৰকাৰে, ভাৰত চৰকাৰে লাজ পাব লাগে। তৃতীয়টো হৈছে আমাৰ ভূমিৰ অধিকাৰ। যি ভূমিৰ অধিকাৰ বিষয়টো অসম চৰকাৰে ইতিমধ্যে ব্যৱস্থা ৰূপায়ণ কৰিছিল যে বা ৰূপায়ণ কৰিছে বসুন্ধৰা 1-2, কিন্তু ইয়াত চাতালসকলৰ কোনো ধৰণৰ ব্যতিক্ৰম, কোনো ধৰণৰ ব্যৱস্থা নাথাকিল। কাৰণ তেওঁলোকে প্ৰটেক্টেড শ্ৰেণীৰ মানুহ হয়, সংৰক্ষিত শ্ৰেণীৰ মানুহ হয়। তেওঁলোকৰ মাটিত অজনজাতীয় লোকে কিনা বেচা কৰিব নোৱাৰে বা অসংৰক্ষিত মানুহখিনি কিনা বেচা কৰিব নোৱাৰে। কিন্তু এই গোসাইগাঁও মহকুমা অঞ্চলত বহুতখিনি চাতালসকলৰ মাটি পানীৰ দৰত, মদৰ দৰত আদি বিক্ৰী হৈছে। এনেধৰণৰ ব্যৱস্থা বন্ধ হ'ব লাগে। আৰু যি বনাঞ্চল নিৰ্বাসী আইন 2006ৰ অধীনত চাতালসকলৰ ভূমিৰ পট্টা পোৱাৰ যোগ্যতা, কিন্তু অসম চৰকাৰ, ব্ৰিটিছ চৰকাৰৰ সদিচ্ছা নথকাৰ কাৰণে চাতালসকলক এতিয়ালৈকে ভূমিৰ পট্টা প্ৰদান কৰিব নোৱাৰিলে চৰকাৰে, বা তেওঁলোকে চাতাল জনগোষ্ঠী নাপালে। ইয়াক দুখিত। আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ, ব্ৰিটিছ চৰকাৰক আমি দাবী জনাইছোঁ, এই বিষয়টো শীঘ্ৰে বিবেচনা কৰি চাতালসকলক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে। চতুৰ্থটো হৈছে যে গোষ্ঠীগত সংঘৰ্ষৰ ফলত নিহত হোৱা আৰু গৃহহাৰা আৰু ভূমিহীন লোকক পুনৰ সংস্থাপন আৰু আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। ইয়াৰ ক্ষেত্ৰত অসম চৰকাৰে বিগত দিনত 10,000কে টকা সাহায্য হিচাপে দি ইয়াৰ দায়িত্ব সামৰিছিল। ইয়াক এনেকৈ কৰিলে নহ'ব। চাওতালসকলক 24 বছৰ অকলে যোৱাৰ পিছত অসম চৰকাৰে এতিয়া আকৌ এই ব্যৱস্থাটো লামচামেৰে পাৰ কৰিব বিচাৰিছে। আমি ইয়াক কেতিয়াও গ্ৰহণ কৰিব পৰা নাই। কাৰণ তেতিয়া যিসকলক চাওতাল জনগোষ্ঠীক বা আদিবাসী জনগোষ্ঠীক হত্যা কৰা হৈছিল, এই হত্যাকাৰীসকলক 4 লাখ 5 লাখকে টকা তেওঁলোকক সংস্থাপন দিয়া হ'ল। কিন্তু যিসকলে মৃত্যুবৰণ কৰিলে, যিসকলে সৰ্বস্ব হেৰুৱালে, তেওঁলোকে একোৱেই নাপালে আৰু তেওঁলোকক লামচাম দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। ইয়াক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ আমি, আৰু ইয়াক মানি লোৱা নহ'ব। শেষবাৰৰ কাৰণে মই অসম চৰকাৰক দাবী জনাইছোঁ যে আমি সাংবিধানিক অধিকাৰখিনি বিচাৰিছোঁ, আৰু এই সাংবিধানিক অধিকাৰখিনি যদি অসম চৰকাৰে দিয়াত বিলম্ব কৰে বা ইয়াত যদি তেওঁলোকৰ সদিচ্ছা প্ৰকাশ নকৰে, তেতিয়াহ'লে এই আন্দোলন দিল্লী, দিছপুৰ আৰু ঘাইপথ আৰু ৰেলপথলৈ লৈ যোৱাৰ আমি ব্যৱস্থা কৰিম। ইয়াৰ বিনিময়ত যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব, ইয়াৰ বাবে জগৰীয়া আৰু দায়ী কেৱল অসম চৰকাৰ। আমাক লাগে ST, আমাক লাগে ST, নো ST নো রেস্ট, নো ST নো রেস্ট। আসাম সরকার হাই হাই, আসাম সরকার হাই হাই, ভারত সরকার হাই হাই।